নমস্কাৰ, প্ৰিয়ংকা চানি কিটচেনলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা সুন্দৰ কলফুলৰ পকৰীৰ ৰেচিপি লৈ আহিছোঁ। মইনো কেনেকৈ ৰান্ধো কলফুল চাওঁ আহকচোন। মই কলফুলৰ পকৰী বনাবলৈ মই ভীমকলৰ ফুল লৈছোঁ। অন্য কলডিল ল'লে অলপ কেঁহা হয়, সেইকাৰণে মই ভীমকল লৈছোঁ। ভীমকলৰ ফুলখিনি মই ধুনীয়াকৈ এৰুৱাই ল'লোঁ। কুমলীয়াখিনি লৈছোঁ, অলপ বুঢ়াখিনি নাই লোৱা বাৰু। তাৰ পাছত মই গৰম পানীত সেইখিনি প্ৰায় আধা ঘণ্টামান মই তিয়াই ৰাখিছোঁ। তাত অলপমান নিমখ দিছোঁ আৰু মই তাৰ কাৰণে অলপ বেচন লৈছোঁ নিজৰ জোখত। আপোনালোকে কিমান পকৰী বনায় তাৰ ওপৰত আন্দাজ কৰি বেচনখিনি দিব। তাত বেচনখিনিত অকণমান মই বেকিং পাউডাৰ দিছোঁ। বেকিং পাউডাৰ নিদিলেও হয়, দিলে ধুনীয়াকৈ ফুলে, সেইকাৰণে মই দিছোঁ। আপোনালোকে নিদিওঁ বুলি ভাবিলে নিদিবও পাৰে। আৰু তাত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অলপমান কালজিৰা দিছোঁ। আৰু কালজিৰাখিনি আপোনালোকৰ যদি নাই তেতিয়া নিদিয়াকৈও হ'ব। মোৰ ওচৰত মই আছিলে কাৰণে দিছোঁ। বোলে কালজিৰা নাই, নিদিয়াকৈও ধুনীয়াই হয়। অলপ কালজিৰাটো দিলে গোন্ধটো ধুনীয়া, সেইকাৰণে মই দিছোঁ। তাৰ পাছত মই ধুনীয়াকৈ বেচনখিনি ফেটি লৈছোঁ। এটা বস্তু চাব, বেচনখিনি ফেটোতে যাতে কোনো ধৰণৰ গোটা নৰয় আৰু ধুনীয়াকৈ বেচনখিনি ফেটিব। দেখিছে মই কি ধুনীয়াকৈ বেচনখিনি এখন চামুচেৰে ফেটি লৈছোঁ। আৰু বেচনখিনি ফেটাৰ পাছত প্ৰায় মই 15-20 মিনিট মই বেচনখিনি ঢাকি ৰাখিছোঁ। আৰু সেইকণ সময়তে মই কলফুলৰ এডাল শুং থাকে, সেই শুংখিনি আঁতৰাই লৈছোঁ। এটা এটাকৈ মই কলফুলৰ শুংকেইডাল এৰুৱাই লৈছোঁ। শুংকেইডাল প্ৰায় দেখাত জুইশলা কাঠিটোৰ নিচিনাই। চাওকচোন, মই এৰুৱাই লৈছোঁ। আৰু যদিহে কলফুলৰ শুংকেইডাল থাকে তেতিয়া পকৰীটো অলপমান কেঁহা নিচিনা লাগে। যিহেতুকে কলফুলৰ শুংডাল অলপ তিতা নিচিনা থাকে আৰু সেইকাৰণে মই আঁতৰাই লৈছোঁ। আৰু এটা বস্তু চাব, যেতিয়া কলফুলখিনিৰ পৰা মই সেই শুংডাল আঁতৰাম, সেইখিনি যাতে এডাল এডালকৈ এৰাই নাহে। ফুলখিনি ধুনীয়াকৈ সাৱধানে এৰাব। আৰু যদি বোলে ডাঙৰ হৈছে ফুলপাহ, তেতিয়া আপোনালোকে দুভাগ কৰি ল'বও পাৰে। দেখিছে মই কি ধুনীয়াকৈ এৰুৱাই লৈছোঁ। তাৰ পাছত মই এখন টেৱা গৰম হ'বলৈ দিলোঁ। নিজৰ জোখত মই তেল দিছোঁ আৰু তেলখিনি মই ধুনীয়াকৈ গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পাছত মই গেছটো মিডিয়ামত ৰাখিছোঁ। তেলখিনি মই হাইতে গৰম হ'বলৈ দিছিলোঁ, গেছটো ডাঙৰ কৰিয়ে দিছিলোঁ। তাৰ পাছত তেলখিনি মোৰ প্ৰায় গৰম হৈয়ে গ'ল। আৰু মই কলফুল অকণমান ডাঙৰ দেখি মই দুভাগ কৰি ল'লোঁ। আৰু কলফুলটো ধুনীয়াকৈ মই বেচনত লেটিয়াই লৈছোঁ। আপোনালোকে চাব যাতে কলফুলকণ ধুনীয়াকৈ বেচনত সান খাই, ইলুটি শিলুটি কৰি ধুনীয়াকৈ বেচন লগাই দিব আৰু দিওঁতে অলপ বহল কৰি দিব। দেখিছে মোৰ প্ৰায় তেলখিনি ধুনীয়াকৈ গৰম হ'ল, সেইকাৰণে ধুনীয়াকৈ সিজি উঠিছে। দিয়াৰ লগে লগে অলপ ফুলিছেই বস্তুটো। মই এটা এটাকৈ দি গৈছোঁ। অলপ মোৰ টেৱাখন সৰু, সেইকাৰণে মই বেছিকৈ দিব পৰা নাই। আপোনালোকৰ ডাঙৰ হ'লে সৰহকৈও দিব পাৰিব। ধুনীয়াকৈ মোৰ সিজিছে প্ৰায়। এতিয়া মই ইলুটি শিলুটি কৰি দিম। এটা ছাইড হোৱাৰ পাছতহে মই দিম ইলুটি শিলুটি কৰি। এটা এটাকৈ মোৰ টেৱাখনত ধৰাকৈ মই দি লৈছোঁ। মই ইলুটি শিলুটি ধুনীয়াকৈ কৰি দিছোঁ। দেখিছে কি ধুনীয়াকৈ মোৰ এইখিনি প্ৰায় এটা ছাইড হৈছেই। এটা ছাইড হোৱাৰ পাছত মই এখন প্লেটত নমাম। আৰু আপোনালোকৰ ওচৰত যদি টিচু থাকে বা কাগজ হ'লেও হ'ব, টিচু থাকিলে টিচু পেপাৰ পাৰি ল'ব। যিহেতুকে পকৰীখিনিত অতিৰিক্ত তেল থাকে, যদিহে সেই অতিৰিক্ত তেলখিনি টিচু পেপাৰ দিলে শুহি ল'ব। সেইকাৰণে টিচু পেপাৰ থাকিলে আপোনালোকে টিচু পেপাৰটো ৰাখিব পাৰিব, নাথাকিলে পেপাৰত ৰাখোঁ বুলিলেও পাৰিব। আৰু এনেই প্লেটত থ'লেও একো নহয়, কিন্তু তেলটো থাকে আৰু
মই কিন্তু প্লেটতে থৈছোঁ, মোৰ ওচৰত যিহেতুকে টিচু নাছিলে সেইকাৰণে এনেকৈয়ে থৈছোঁ। এয়া দেখিছে মই এটা এটাকৈ নমাই লৈছোঁ আৰু বৰ ধুনীয়া হৈছে, এপাহ ফুলৰ নিচিনা হৈছে। আৰু আকৌ এবাৰ দিছোঁ, আমাৰ অলপ মানুহ বেছিও সেইকাৰণে মই আকৌ এবাৰ দিবলগীয়া হৈছে। আৰু আপোনালোকে অন্য কলডিলৰো বনাব পাৰিব, কিন্তু অলপ কেঁহা নিচিনা হ'ব, যিহেতুকে কলডিলৰ ভিতৰত ভীমকলৰ কলডিলটোৱে বেছি সোৱাদ থকা, সেইকাৰণে ভীমকলৰ হ'লে বেছিকৈ ভাল। অন্য কলৰ অলপমান কেঁহা নিচিনা এটা হয় আৰু। দেখিছে মই আকৌ এবাৰ দিছোঁ। প্ৰায় মোৰ ইয়াত কলফুলখিনি হৈয়ে গ'ল। হোৱাৰ পাছত মই ইয়াত টমেটো চচ দিছোঁ অকণমান। আপোনালোকে যিহৰ লগতে খাওঁ বুলি ভাবে, চাটনি, টমেটো চচ, চাট মছলা, চবৰে লগতে খাব পাৰে। আৰু বোলে চাহৰ লগতো খাওঁ তেনেকৈও পাৰিব, ভাতৰ লগত খাওঁ বুলিও পাৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।